হেল্ল' গাইজ, মই এটা আজি চিনেমেটিক ভিডিঅ' বনাব চেষ্টা কৰিম। মই বৰ্তমান মন্দিৰৰ পৰা আহি পাইছোঁ। এইখন হৈছে মোৰ বাইকৰ ওপৰত এটা চিনেমেটিক ভিডিঅ' বনাম। যদি ভাল লাগে লাইক এটা মাৰি দিব। এইখন হৈছে মোৰ বাইক, মেৰা বসন্তি হে ইয়ে পালচাৰ 135 LS। লেটছ ষ্টাৰ্ট মেকিং চিনেমেটিক ভিডিঅ'। আৰু এটা বস্তু আপোনালোকক দেখাব চেষ্টা কৰিম যে আমাৰ এটা মন্দিৰ বনাই থকা হৈছে। এইটো হৈছে আমাৰ মন্দিৰ। হাউ ইজ ইট? কমেণ্ট কৰি ক'ব হা কেনেকুৱা হৈছে। আৰু মই চিনেমেটিক ভিডিঅ' বনাওঁ। মোৰ গাড়ীখন অতি লেতেৰা হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু চিনেমেটিক ভিডিঅ'ৰ কাৰণে মই কোনো ধৰণৰ শ্ল' মোশ্যন ইউজ কৰা নাই আৰু কেমেৰা ষ্টেবিলাইজাৰ ইউজ কৰা নাই। জাষ্ট চিম্পল ভিডিঅ' শ্বুট কৰিছোঁ। তাৰপিছত মই চিনেমেটিক ভিডিঅ' বনাব ট্ৰাই কৰিম। আৰু এডিট কৰোঁ মই কাইনমাষ্টাৰত। নৰ্মেল, ইটছ ইজি। আপোনালোকে চাওক। মই ভাবিলোঁ ভিডিঅ'টো এডিট কৰাৰ আগত মই নিজৰ বাইকখন ধৰি লওঁ, যিহেতু বহুত লেতেৰা হৈ আছে। চ' গতিকে চাই থাকক আকাশ ডেকা ব্লগছ। আৰু আগলৈ নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব বটনটো আৰু বেল আইকনটো দবাই দিয়ক। থেংক ইউ। ফাইনেলি মাই ভিডিঅ' ইজ ডান। যদি চিনেমেটিক ভিডিঅ'টো আপোনালোকে ভাল লাগে বা ভাল পায় তেন্তে এটা ধুনীয়া কমেণ্ট কৰি দিব। মই আশা কৰিম আপোনালোকৰ কমেণ্টলৈ। থেংক ইউ।